হাঁহি মাতি পেলাই দিছপুৰলৈ গৈছো, তেওঁলোকে চকুৰ পানী টুকি টুকি তেওঁলোকে ঘৰলৈ ঘূৰি আহিছে। কংগ্ৰেছৰ সভাপতিগৰাকী মাংসই বনাবলৈ দি দিয়ে। তেওঁ নতুন সূৰ্য ভালকে ওলোৱা দেখিয়ে কৈ দিয়ে যে একদম মানে কংগ্ৰেছৰ সূৰ্য উদয় হৈছে। এই সূৰ্যটো আমাৰ সকলোৰে একদম মানে ভাষণত তেওঁলোকে একদম আণ্ডাৰ কাৰেণ্ট আছে। চতিয়া সমষ্টিত পদ্মা হাজৰিকা প্ৰত্যেকবাৰে মোক নহৰুৱাই জানো ইলেকশ্যনৰ আগদিনালৈকে, ৰিজাল্টৰ আগদিনালৈকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি দেশৰ লগতে অসমৰ জনসাধাৰণৰ সাংঘাতিক বিশ্বাস আছে। হয়, দেখা গৈছে নদুৱাৰ সমষ্টিত ইতিমধ্যে কংগ্ৰেছ বিধ্বস্ত হৈছিল আৰু তাৰপিছত দেখা গ'ল যে সমগ্ৰ অসমতে যোৱাকালি যি নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল তাতো দেখা গৈছে যে শোচনীয় পৰাজয়। কি ক'ব? এইটো এটা স্বাভাৱিক মানে ফলাফল হৈছে। এইটো আচলতে মানুহে সকলোৱে বুজি পাইছে যে বৰ্তমান সময়ত ৰাজনৈতিক পৰিস্থিতিত কোন দলক স্থানীয় চৰকাৰ গঠন কৰিবলৈ বহুৱাব লাগে, এই কথাটো উপলব্ধিৰে মানুহে সিদ্ধান্ত গ্ৰহণ কৰা এটা প্ৰতিফলন হৈছে। কংগ্ৰেছ দলটো চাওক, মই আগতেই কৈছোঁ যে আমাৰ সমষ্টিত 100% পঞ্চায়ত আগতেও আছিলে, এতিয়া এইবাৰো 100% পঞ্চায়ত আমি দখল কৰিম। ৰাইজে আমাক আশীৰ্বাদ দিব। আৰু খালি এটা কথা যে মই কৈছিলোঁ যে 50%ৰ ওপৰত আনকণ্টেষ্ট হ'ব বুলি কৈছিলোঁ। আনকণ্টেষ্ট হ'ব বুলি মই এইকাৰণেই কৈছিলোঁ, যেতিয়া আমি বুথ কমিটিৰ পৰা আৰম্ভ কৰি মণ্ডল কমিটিলৈকে দলীয় সাংগঠনিক কাম কাজত যেতিয়া তৃণমূল পৰ্যায়ৰ মানুহৰ লগত আমাৰ যোগাযোগ হৈছিল, তেতিয়া আমি দেখিছিলোঁ যে তৃণমূল পৰ্যায়ত কংগ্ৰেছ দলটো বিধ্বস্ত হৈ গৈছে। কংগ্ৰেছ দলৰ কাম কৰা মানুহ আচলতে তৃণমূল পৰ্যায়ত নাই। এইটো মোৰ সমষ্টিয়ে নহয়, সমগ্ৰ অসমৰে। কংগ্ৰেছ দলটো আছে আচলতে তেওঁলোকে সংবাদ মাধ্যমৰ ওচৰত ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে, সংলাপ মাতিবৰ কাৰণে, কবিতা মাতিবৰ কাৰণে, এইবিলাকেই। কিন্তু ৰাইজৰ আৱেগ অনুভূতি, গ্ৰাউণ্ড ৰিয়েলিটি অনুভৱ কৰিবলৈ তেওঁলোকে অকণো চেষ্টা কৰে দেখা নগ'ল। তেওঁলোকে খালি ডাঙৰ ডাঙৰ কথা কয়, কিন্তু ৰাইজৰ ভোটেৰেহে তেওঁলোক নিৰ্বাচিত শক্তিশালী। যেতিয়া ৰাইজে আমাক পচন্দ নকৰিব, ৰাইজে সমৰ্থন নকৰিব, আমি যিমানেই চিঞৰ বাখৰ নকৰোঁ কিয়, লম্ফজম্ফ নকৰোঁ কিয়, সংবাদ মাধ্যমৰ ওচৰত চিঞৰি চিঞৰি ডিঙি ফুলাই কথা নকওঁ কিয়, ৰাইজে যেতিয়ালৈকে আমাক গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ লম্ফজম্ফ কথাৰ কোনো মূল্য নাই। মই আগতেও কৈছোঁ যে সুখই বিমান যিমানেই ওপৰলৈ নাযাওক কিয়, 5 বছৰৰ কাৰণে আমাক ৰাইজে নিৰ্বাচিত কৰি দিয়ে। 5 বছৰৰ পিছত আমি আকৌ কিন্তু ৰাইজৰ ওচৰলৈ আহিব লাগে। ৰাইজৰ ওচৰলৈ অহাৰ ৰাস্তাটোতো আমি ৰাখিব লাগিব। যে এই 5 বছৰ সময়টোত ৰাইজে যে নিৰ্বাচিত কৰি দিয়ে, ৰাইজৰ দুখ বেদনা, এতিয়া যোৱাকালি ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে, মই যেনেকৈ ঘূৰি আছোঁ, কোনোবা ভগা ঘৰ মানুহক সহায় কৰিছোঁ। দুখৰ সময়ত ৰাইজৰ কাষত যোন থিয় হয়, বানপানীৰ সময়ত, হাতীৰ উপদ্ৰৱৰ সময়ত, উগ্ৰপন্থীৰ যেতিয়া কোনোবা আক্ৰমণৰ সন্মুখীন হয়, ধন দাবীৰ সন্মুখীন হয়, বিভিন্ন অসুবিধাৰ সময়ত বা ৰাইজে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান গুৰুজনাৰ নামত পাতে বা বিহু আমাৰ জাতীয় উৎসৱ পাতে, সাংস্কৃতিক অনুষ্ঠান পাতে, এইবিলাকৰ লগত যদি আমি ৰাইজৰ লগত জড়িত হৈ থাকোঁ, দুখৰ বেলিকা ৰাইজক যদি আমি সহায় কৰোঁ, কাৰণ আমাৰ চৰকাৰ আছে, আমিতো সহায় কৰিবই লাগিব, আমিতো হাত দাঙি দিলে নহ'ব। গতিকে দুখৰ বেলিকা ৰাইজৰ ওচৰত নথকা কংগ্ৰেছ দলটো 1 চনৰ পৰা 16 চনলৈকে তেওঁলোকে ক্ষমতাত অধিষ্ঠিত হৈ থাকোঁতে ৰাইজৰ দুখ বেদনা, যেতিয়া উগ্ৰপন্থীৰ হাতত মানুহ মৰে তেতিয়া তেওঁলোক খবৰ কৰিবলৈ নাযায়। উগ্ৰপন্থীয়ে লাইন কৰি মানুহক গুলিয়াই মাৰিলে তেওঁলোকে খবৰ নকৰে। ধন দাবী কৰি মানুহে বিপদত পৰিলে প্ৰশাসনৰ জৰিয়তে তেওঁলোকে সুৰক্ষা নিদিয়ে। বানপানী প্ৰতিৰোধ কৰিবলৈ তেওঁলোকে কোনো চেষ্টা নকৰে। তেওঁলোকে ৰাস্তা পদূলি নিৰ্মাণ কৰাৰ কথা চিন্তা নকৰে। শিক্ষানুষ্ঠান গঢ়াৰ কথা তেওঁলোকে চিন্তা নকৰে। চিকিৎসা ব্যৱস্থা সুন্দৰকৈ দিয়াৰ কথা তেওঁলোকে চিন্তা নকৰে। তাৰ কাৰণে তেওঁলোকক 16 চনত 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুৱাইছে দিল্লীত, 16 চনত অসমত কংগ্ৰেছ দলটোক ৰাইজে বিদায় দিছে। 16 চনত আমাক আদৰি ল'লে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল। 21 চনত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল। তেওঁ 16 চনৰ পৰা 21 চনলৈ দক্ষতাৰে কেবিনেট মন্ত্ৰী হিচাপে এডুকেশ্যন, হেল্থ, ফাইনেন্স ডিপাৰ্টমেণ্টৰ তেওঁ মন্ত্ৰী আছিল। দক্ষতাৰে কাম কৰাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হ'ল। তাৰপিছত 19 চনত আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক্ষমতাত বহুৱালে, ভাল কাম কৰাৰ কাৰণে, দেশ সুৰক্ষিত কৰাৰ কাৰণে। 24 চনত আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক্ষমতাত বহুৱাই আজি ভাৰতবৰ্ষৰ ৰাইজে
শুদ্ধ সিদ্ধান্ত ল'লে বুলি যে পাকিস্তানক যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বলিষ্ঠ নেতৃত্বত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ জবাব দিবলৈ সাহসৰে সন্মুখীন হৈছে, এইটো কি কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত যেতিয়া সংসদ ভৱন উৰাই দিছিল দিল্লীত, বম্বেত আক্ৰমণ কৰিছিল, গতিকে সংসদ ভৱনত আক্ৰমণ কৰিছে, বম্বেত আক্ৰমণ কৰিছিল, এই বস্তুবিলাকৰ সময়ত তেওঁলোকৰ কোনো বলিষ্ঠ পদক্ষেপ লোৱা নাছিলে। আজি পেহেলগামৰ ঘটনাৰ যিটো কাউণ্টাৰ আমাৰ দেশে দিলে, সামৰিক বাহিনীয়ে দিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দিলে, ইয়ে ভাৰতবৰ্ষৰ জনসাধাৰণ সন্তুষ্ট। আৰু অসমত সন্ত্ৰাসমুক্ত অসম কৰিম বুলি কৈছিল, সন্ত্ৰাসমুক্ত হ'ল, ক'তো বম বাৰুদ গুলি আজি নাই, ইয়াত ধন দাবী নাই, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, ইয়াত জনগোষ্ঠী ভিত্তিত সন্দেহ অবিশ্বাস ক'তো নাই, ইয়াত মানুহৰ মাজত আস্থা বিশ্বাস বাঢ়িছে, এইখন আস্থাৰ অসম, বিশ্বাসৰ অসম হৈছে, এইখনত মৰম চেনেহ সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হৈছে। গতিকে ইয়াত ভাৰতীয় জনতা পাৰ্টীক ভেটি শক্তিশালী নকৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী নকৰি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী নকৰি, ইয়াত কি আমাৰ মাল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, ভূপেন বৰা সংলাপ মাতি থকা, তেওঁলোকৰ হাত শক্তিশালী কৰি এইখন অসম ডুবাবলৈ যাবনে, এইখন দেশ বিপদৰ মুখলৈ ঠেলি দিব। গতিকে এইখন অসমত পঞ্চায়ত ইলেকশ্যনত যিটো ৰিজাল্ট হৈছে, এইটো অভূতপূৰ্ব। আগতে এনেকুৱা ৰিজাল্ট দেখা নাই আমি। এনেধৰণে বিৰোধী দলক নৎখাত কৰি পেলাই, কংগ্ৰেছ দল উৎখাত কৰি পেলাই, ভাৰতীয় জনতা পাৰ্টীক, সংখ্যালঘু মানুহো আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টীক যদিও ভয় খুৱাই থাকে, তেওঁলোকেও কংগ্ৰেছতকৈ ভাৰতীয় জনতা পাৰ্টীয়ে ভাল বুলি আজি পদুম ফুলৰ চিনত ভোট দিছে, ভাৰতীয় জনতা পাৰ্টীক ভোট দি কেনেকৈ গঠন কৰি দিছে। গতিকে এইটোৱে হ'ল কংগ্ৰেছ দলৰ ২৬ত আপোনালোকে চাব কংগ্ৰেছ দলৰ ভৱিষ্যত কি হ'ব। তেওঁলোকে কৈ আছিল এইটো ছেমি ফাইনেল, আমিতো চব খেলেই ফাইনেল, আমি প্ৰতিটো ইলেকশ্যনত আমি ফাইনেল খেলাৰ নিচিনাকৈ খেলোঁ। ছেমি ফাইনেলত হাৰি ল'লেতো ফাইনেলততো নাযায়, আৰু বেয়াকৈ হাৰিছে ছেমি ফাইনেলত। তেওঁলোকে ডিউলি ফেইল কৰিছে বুলি ক'লেওতো ভুল কোৱা নহয়। আমি ডিষ্টিংশ্যন পাইছোঁ, আমি ষ্টেণ্ড কৰিছোঁ, তেওঁলোকে ডিউলি ফেইল কৰিছে। গতিকে আচলতে খেলিবই নালাগে ২৬ত ইলেকশ্যন। গতিকে ২৬ৰ ইলেকশ্যনত চাওক যে আমাৰ সমষ্টিত পঞ্চায়তত এইবাৰ যিটো নজিৰবিহীন, যিটো ১৯০খন মনোনয়ন পত্ৰ নিব লাগে, তেওঁলোকৰ ৭৭খন নিলে, জমা দিলে ৬৪খন। এইটো কি আমাৰ দুখ নেকি? তৃণমূল পৰ্যায়ত তোমালোকৰ ৱাৰ্ড মেম্বাৰ উঠিবলৈও মানুহ নাই, তোমালোকৰ ZPC উঠিবলৈ মানুহ নাই, তোমালোকে ১৯জন গাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য উঠিবলৈ মানুহ নাই, ১২খন ফৰ্ম নিছিলা, 9খন জমা দিছে। যেতিয়া কেণ্ডিডেটে দেখিলে আৰে কংগ্ৰেছ দলটোত এখন ভোটাৰটো নাই, লগত ঘূৰিবলৈও মানুহ কেইটামান নাই। এতিয়া চাৰিদুৱাৰ পুষ্পা চেত্ৰী, তেওঁ মণিকুমাৰ চুবা সাংসদ থাকোঁতে গোটেই অসমৰ কংগ্ৰেছৰ তেওঁ ভাইচ প্ৰেছিডেণ্ট আছিল। তেওঁক যেতিয়া সন্মান জনাই মাতিছে, গুৱাহাটীৰ পৰা আহি গ'ল উঠিবলৈ, যে আগৰ নিচিনা কংগ্ৰেছ হৈ আছে বুলি ভাবিছে। আহি পেলাই যেতিয়া নমিনেশ্যন দি পেলাই সংখ্যালঘু অঞ্চলত গৈছে, তেওঁ কেণ্ডিডেট আহিছে বুলি জানি শুনি পেলাই সংখ্যালঘু অঞ্চল ৫ মাইল অঞ্চলৰ মানুহ তেওঁক চাপি আহিছে। তেওঁ ভাবিছে ভাল সংগঠন আমাৰ সংখ্যালঘুত। যেতিয়া তেওঁ ক'লে আমাৰ ভূপেন বৰা আহিব, ৰকিবুল হুছেইন আহিব মিটিঙত, চিধা মানুহ ক'লে নাই কংগ্ৰেছ বুলি জানিলোঁ যেতিয়া আপোনাৰ লগত আমি নাই, আমি বিজেপি বুলিহে আহিছিলোঁ কেণ্ডিডেট, গতিকে আপোনাৰ লগত আমি নাই। তেওঁ চিধা সিদ্ধান্ত ল'লে যে এই কংগ্ৰেছ দলত মোৰ যিকণ সন্মান আছিল তাকো শেষ হ'ব, গতিকে মই চিধা উইড্ৰ কৰি পেলাই বিজেপিত যোৱাই ভাল। উইড্ৰ কৰি আহি বিজেপি কাৰ্যালয় পোৱা নাই জানো? আমাৰ ইয়াৰে দেৱাশীষ শইকীয়া উঠি অহা যুৱক, তেওঁ কৰ্ম সংস্কৃতিৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈছে। তেওঁকো আশা দিলে বোলে বিপুল ভোটত জিকাই দিম। তেওঁ ভাবিলে হ'বও পাৰে, কাম কৰি থকা ল'ৰা ইমান খা খবৰ নাছিলে, কাৰণ তেওঁ চাহ খেতিয়ক, কল খেতিয়ক, গতিকে খবৰবিলাকতো ৬টা গাঁও পঞ্চায়তত তেওঁ খবৰ নাই। যেতিয়া তেওঁ নমিনেশ্যন দি দেখিলে, বিচাৰিছে আমাৰ গাঁও পঞ্চায়তৰ মিটিং হ'ব লাগে, মিটিংটো নায়েই, মানুহেই নাই, মিটিং ক'ৰ পৰা হ'ব? লাহেকৈ তেওঁ উইড্ৰ কৰি পেলাই বিজেপি অফিচত আহি আমাৰ তাত জইন কৰি দিলে। গতিকে এইটো আমাৰ দোষ নেকি? এতিয়া যে কয় মাফিয়া ৰাইজ, ধমকি দিছে, কিবা দিছে, এই ২ চনৰ পৰা ২ তাৰিখৰ পৰা ১১ তাৰিখলৈকে এপ্ৰিলৰ ফৰ্ম লোৱা জমা দিয়া দিন আছিল নহয়।
অফিচটোত আমি 10 তাৰিখে আমাৰ মানে ফৰ্ম জমা দিছে। তাৰ আগলৈকে কংগ্ৰেছৰ জনপ্ৰাণী এটাও নাছিলে। তেওঁলোকে বিচাৰি ফুৰিছিল, আমাৰ দলৰ মানুহো বিচাৰিছিল। আমাৰ 3-4টা যেতিয়া টিকেট বিচাৰিছে, আমি এজনক দিছোঁ। এই যি 2-3জনক আমি টিকেট দিব নোৱাৰিলোঁ, তেওঁলোকৰ ঘৰত গৈ কৈছে আমাৰ তাতে খেলি দিয়ক আপোনালোকে। তেওঁলোকে কৈছে যে যিখন নাওত উঠিলে আমি ডুবাটো খাটাং, ডুবন্ত নাওত আমি নুঠো। আমি লাগে ঠেলা হেঁচাকে উঠিম, এই ভৰা নাওতে আমি উঠিম, য'ত আমাৰ ভৱিষ্যত সুৰক্ষিত। গতিকে কংগ্ৰেছ দল ডুবন্ত নাও। আজিৰ দিনটোত আমাৰ সমষ্টিত কংগ্ৰেছ দল আপোনালোকে 26লৈ চাওক। মই আনকণ্টেষ্ট বুলি নকওঁ, কিন্তু 26লৈ তেওঁলোকে কেম্পেইন কৰিবলৈ মানুহ পায় নে নাপায় এই কথাটো চাওক। তেওঁলোকৰ যিকেইটা লিডাৰ আছে, তেওঁলোকৰ স্কুটাৰ পিছফালে উঠিবলৈ মানুহ এটা নাই আজিৰ দিনটোত। তেওঁলোকে লিডাৰ কোন? তেওঁৰ লগত তেওঁৰ ফলোৱাৰ থাকিব লাগিব। এই নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ যিকেইজন লিডাৰ আছে, তেওঁলোকৰ খালি একদম মানে ভাষণত তেওঁলোকে একদম আণ্ডাৰ কাৰেণ্ট আছে। চতিয়া সমষ্টিত পদ্মা হাজৰিকা প্ৰত্যেকবাৰে মোক নহৰুৱাই জানো, ইলেকশ্যনৰ আগদিনালৈকে, ৰিজাল্টৰ আগদিনালৈকে মইতো হাৰিয়ে থাকোঁ, প্ৰত্যেকবাৰে হাৰি থাকোঁ। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মাংসই বনাবলৈ দি দিয়ে। তেওঁ নতুন সূৰ্য ভালকৈ ওলোৱা দেখিয়ে কৈ দিয়ে যে একদম মানে কংগ্ৰেছৰ সূৰ্য উদয় হৈছে। এই সূৰ্যটো আমাৰ সকলোৰে। গতিকে তাৰপিছত যেতিয়া 4খন ষ্টেটত একেলগে হাৰি যায়, তাৰপিছত আকৌ সোমাই যায়, আকৌ ওলাব, দেখিব 2দিনমানৰ পিছত লিলি হোটেলত আকৌ এখন মিটিং কৰি সংলাপ গাবলৈ লাগি যাব। এতিয়া কংগ্ৰেছৰ দিচাং ৰিজৰ্টত 21 চনত মনত পেলাওকচোন, তেওঁলোকে চৰকাৰ কৰিব আগবাঢ়ি গৈ দিচাং ৰিজৰ্টত চব লগ হৈ আছে, জানোচা কোনোবাই কিনি পেলাই চৰকাৰ নোহোৱাটো কৰি দিয়ে। হাতুৰি, মেডলি, ডক্টৰ ভগাই মেলি আমাৰতো নিতুমণিহঁতে ভয়ে খাই গ'ল। আৰে চৰকাৰ হ'বই নেকি? তেওঁলোকে ৰিজাল্ট দিছে, আমি হাঁহি মাতি পেলাই দিছপুৰলৈ গৈছোঁ, তেওঁলোকে চকুৰ পানী টুকি টুকি তেওঁলোকে ঘৰলৈ ঘূৰি আহিছে। এইটোৱেতো তেওঁলোকৰ তেতিয়াৰ পৰা আজিলৈকে কংগ্ৰেছ দলটো কেতিয়া তেওঁলোকে বুজিব? ইমান পুৰণা দল এটা, তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটিটো কেতিয়া বুজিব? তেওঁলোকক যে জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে, আমি লাজ পোৱা হৈছোঁ। এতিয়া কৈ থাকিবলৈ আমাৰে লাজ লাগে মানে কংগ্ৰেছ দলটো, যে তেওঁলোকে জিকাটো ফাইনেল মানে 100%। কোৱাৰ্টাৰো চাইগে, মোৰো কোৱাৰ্টাৰ চাইছেগৈ গৈ পেলাই, ছাগলী কিনে, ৰভা দিয়ে, বালিপাৰাত 2000 ৰসগোল্লা অৰ্ডাৰ দিয়ে। সেয়া ৰসগোল্লা আমি আনি খাই দিব লগা হয় আৰু দোকান দিটোলৈ চাই পেলাই। গতিকে এইবিলাকেই কংগ্ৰেছ দলটোৰ আজিৰ দিনটোত চলি থকা কাৰবাৰ। এটা কথা তেওঁলোকে মনত ৰখা ভাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি দেশৰ লগতে অসমৰ জনসাধাৰণৰ সাংঘাতিক বিশ্বাস আছে। তেখেতৰ নেতৃত্বৰ প্ৰতি মানুহৰ কৃতজ্ঞতা আছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত দেশখন সুৰক্ষিত, আমাৰ ৰাজ্যখন সন্ত্ৰাসমুক্ত হৈছে, আমাৰ ৰাজ্যখন আস্থাৰ বিশ্বাসৰ অসম হৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশ যেনেকৈ হৈছে, অসমৰ ৰাস্তা পদূলি, চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থা, সকলো দিশতে আমাৰ গৌৰৱোজ্জ্বল ইতিহাস কেনেকৈ আজি অসমীয়া ভাষা, ধ্ৰুপদী ভাষা, চৰাইদেউ সেই বিশ্ব ঐতিহ্যৰ স্বীকৃতি আদায় কৰা, আমাৰ বিহুক বিশ্বৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ঝুমুৰক কেনেকৈ প্ৰতিষ্ঠিত কৰিছে, তেনেকৈ প্ৰতিটো দিশতে বীৰ মহাবীৰ লাচিতক কেনেকৈ প্ৰতিষ্ঠিত কৰিছে, প্ৰতিটো দিশতে ই সাহিত্য, সংস্কৃতি, ক্ৰীড়া, উন্নয়নমূলক কাম সকলো দিশতে যেনেকৈ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিছে। এইখন অসমত বৰ্তমান মইতো ভাবোঁ যে 20 বছৰলৈ কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত নাই। তেওঁলোকে ভালকৈ অধ্যয়ন কৰক, গ্ৰাউণ্ড ৰিয়েলিটি বুজিবলৈ চেষ্টা কৰক, আৰু নতুন ৰূপত কংগ্ৰেছ দলটো যদি গঢ় দিয়ে 20 বছৰ সময় লাগিব ভালকৈ আগুৱাবলৈ। যেনেকৈ এতিয়া পাকিস্তানে সন্ত্ৰাসবাদী জন্ম দি ভাৰতক আকৌ অপকাৰ কৰিবলৈ আৰু 20 বছৰ লাগিব। তেওঁলোকে ধ্বংস কৰি পেলালে নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে ইয়াত কংগ্ৰেছ দলটো বিধ্বস্ত হৈছে, তাৰ প্ৰতিফলন পঞ্চায়তৰ আমাৰ ইলেকশ্যনৰ নিৰ্বাচনৰ ৰিজাল্টে দিছে। আৰু 26ত আপুনি দেখিব যে আপোনালোকে কংগ্ৰেছ দলটো একদম পৰিষ্কাৰ হৈ আছে আৰু ইয়াত।